হাই হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকে? নিশ্চয় ভাল, মইতো ভালেই, ক'ব নালাগে জুই। ফাইনেলি কেমেৰা এটা লৈ ল'লোঁ, আপোনালোকক দেখুৱাই আছোঁ। এইটো একশ্যন কেমেৰা হয়, অস্ম একশ্যন কেমেৰা। চাওক, আনবক্সিং কৰোঁ, আপোনালোকক দেখুৱাম ইয়াৰ খাচিয়াত কিয়া হে। চাওক, য়েছ, বলক তেতিয়াহ'লে আনবক্সিং কৰোঁ। ओ माय गॉड, क्या निकला ये? यस, कपड़ा स्किन मुचिबर कारण है। तो क्या है नाजानो, गुटी गुटी আছে ভিতৰত। এই আপোনালোকে দেখিলে চাওক, এইটো হ'ল কেমেৰা। ডিজে একশ্যন কেমেৰা হয়। চাওক, দেখুৱাই আছোঁ বাছ। এতিয়া আৰু কি কি আছে চাওঁ। এইটো আছে বাছ, নাই আৰু একো। এইটো খোলোঁ এতিয়া, চাওঁ কি আছে, কি কি আহিছে। এনেকুৱা কি আহিছে এইগিলা নাজানো, মুঠতে হেলমেটত খুৱাব পাৰে চাগে। এখন পষ্টি হয়, গাইড বুক। প্লাছ এইটো চি টাইপ টাটা কেবল চাৰ্জাৰ। আৰু এইটো আহিছে, এইটো ইয়াত ফিটিং কৰে চাগে কেমেৰাৰ লগত এনেকুৱাকৈ। এইটো এটা সৰু বাকচ হয়, ইয়াৰ ভিতৰত বেটাৰী আছে। ইয়াৰ বেটাৰীটো চাওক, দেখিছে আপোনালোকে? এইটো বেটাৰী হয়। চাওক, এইটো কেমেৰা কেছটো লগত লাগি আহিছে। আচ্ছা, চাওঁ বেটাৰীটো লগাই চাওঁ কেমেৰাটোত কেনেকুৱা হয়। এইটো কেমেৰা কেছ হয়। আচ্ছা, বেটাৰীটো লগাই দিলোঁ। চাওঁ এতিয়া অন কৰি চাওঁ। আচ্ছা, অন হৈ গ'ল কেমেৰা। চাওক, মোক দেখি আছে আপোনালোকে। এয়া এইটো ডুৱেল স্ক্ৰীন হয়, এইটো পাৱাৰ অফ অন, ফটো কেপচাৰ, ভিডিঅ' ৰেকৰ্ড ইফালে, প্লাছ ইফালে চাৰ্জাৰ, মেমৰি কাৰ্ড খায়। এইটো চাওক আপোনালোকে, এইটো মেমৰি কাৰ্ড হয়। এইটো চি টাইপ চাৰ্জাৰ ইউজ হয়। K ভিডিঅ' 60 FPS, ডুৱেল স্ক্ৰীন। দেখিছে আপোনালোকে? ইফালে এটা চুইচ আছে, এইটো প্ৰেছ কৰি থাকিলে তাৰমানে ফ্ৰণ্ট স্ক্ৰীন হৈ যায়। চাব, মই এইটো প্ৰেছ কৰি আছোঁ, এইটো নুমুৱাই গ'ল, আগফালে আহি গ'ল স্ক্ৰীনটো। চাব, ইয়াৰটো প্লাছ পইণ্ট কি, এইটো ফ্লগিং, মটো ফ্লগিং, তাৰমানে ফ্লগিং আৰু মটো ফ্লগিং দুয়োটাত তাৰমানে কাম দিয়ে, দুয়োটা কৰিব পাৰে। আৰু মই এতিয়া দেখি আছোঁ ইফালে চাওক, স্ক্ৰীন ডুৱেল স্ক্ৰীন হয়। এতিয়া স্ক্ৰীনত ডাবল প্ৰেছ কৰিলেও হৈ যায়। এই দেখিলে, মোক দেখিছে আপোনালোকে? হাই, ইয়াৰ খাচিয়তটো হৈছে এইটো ৱাটাৰপ্ৰুফ, 13 মিটাৰ পানীৰ তলত ৱাটাৰপ্ৰুফ, 13 মিটাৰ পানীৰ তলত দিবলৈ একো নহয়। প্লাছ বেটাৰী এটাই আহিছে, বেটাৰী 1300 ইউনিটছৰ। আৰু কি ক'ম, ভাল লাগিছে, গুড।
একশ্যন কেমেৰা যিহেতু 4K ভিডিঅ' 60 fps 256 GB মেমৰি ছাপৰ্ট মজা হয় কোৱালিটি অকণমান ভিডিঅ' বনাইকে দি আছোঁ চাওক এই কেমেৰাটোৰে এটা ক্লিপ দি আছোঁ কাশীখনিতে এটা আপোনালোকক কথা এটা কওঁ আপোনালোকে যদি মোৰ আগৰ পুৰণি ভিডিঅ'বিলাক চোৱা নাই তেন্তে আই বেলকন এইখিনিতে এটা আই বেলকন আছে আপোনালোকে তাত গৈ মোৰ আগৰ পুৰণি ভিডিঅ'বোৰ চাব পাৰে চাওক কেনেকুৱা হৈছে চাওক কোৱালিটি ঠিকে আছেনে গাইছ দেখিলে জনাব কেনেকুৱা পালে চাওক অকণমান কথা ক'বলৈ থাকি গ'ল ইয়াৰ বিষয়ে তো শ্ল' মোশ্যন অলৰেডি ইয়াত আছে আমি যিহেতু শ্ল' মোশ্যন কৰিব লগা হ'লে বেলেগ এপছত এডিট কৰিব লগা হয় তো এডিট কৰিব নালাগে অলৰেডি শ্ল' মোশ্যন ৰেকৰ্ড হয় স্ক্ৰীন টাচ 12 মেগাপিক্সেল ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় ভালে লাগিল মোৰো ভালে লাগিছে কেমেৰা এটা ল'লোঁ যিহেতু এতিয়া যিমানবোৰ ভিডিঅ' আহে আপোনালোকে এই কেমেৰাটোৰে দেখিব এই কেমেৰাটোৰে বনাম মই আগতে মোবাইলেৰে বনাই আছিলোঁ এই কেমেৰাটোৰে এতিয়া বনাম আপোনালোকে সহায় কৰিব আগবাঢ়ি যোৱাত যদি ভিডিঅ' কেনেকুৱা পালে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব ছাবস্ক্ৰাইব খুব কমি আছে মোৰ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কি ক'ম আজিলৈ হ'ব